এয়া আমাৰ কি বুলি কয় সত্যনাৰায়ণ পূজা আমি এনেকে তেলত দি পুৰি বনাই আমি পূজা কৰো ভগৱানক আমাৰ এইটো পৰম্পৰা নীতি বুলি কৈছে আমি লগত চেনি দিছে আৰু চেনেলটো বিষয়ে অলপ কৈ দিয়া হয় কি চেনেল A few moments later. নমস্কাৰ মই এতিয়া পাইছোহি ধনচিগাঁও আমাৰ বায়েতহঁত সত্যনাৰায়ণ পাতিছে বোলে আৰু তাত মাতিছিলে কালি আজি আহিলো আৰু কি কিনো যোগাৰ কৰিছে তাত দেখাম আৰু আপোনালোকে যাতে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু মই গৈ আছো ভিতৰলৈ কি কি যোগাৰ কৰিছে তাৰ কিনো চাই থাকো চাংগৈ কুঁহি কি কৰি আছে কুঁহিয়ে কি খাই আছে কৈ দে কি খাই আছে ভিনীয়ে নাৰিকল কাটি আছে এইফালে জোকাই গৈ আছে বাপে তাৰপিছত এইফালে গৈ আছো দিনে পুৰা লাগি আছে পুৰা দেখিছে নাই মনবোৰ অকলে বনাইছে ন ইমানবোৰ এইফালে কৈ দে চাই দে লাষ্ট কৈছে আৰু এইফালে আমাৰ বায়ে বনাই আছে ই হুচিপুৰি ন হুচিপুৰি নাই কিনো কৈ দে আৰু হুচিপুৰি বনাই আছে আমাৰ সত্যনাৰায়ণ কৈছো বছৰীয়া কওঁ আজি কেনেকুৱা লাগিছে অলপ কৈ দিব নেকি দুই খাই আজি বহুত ভাল লাগিছে এইবোৰ চাই লওক ইমান ধুনীয়াকৈ বনাইছে ফাৰ্ষ্ট টাইম এইবোৰ বনাইছে ইমান ধুনীয়া ধুনীয়া কলপাতত থৈছে দিছিলে দেখিবলৈ বহুত ভাল লাগিছে তাৰমানে বহুত ভাল লাগিছে ধনচিগাঁৱত যিসকলে চাই আছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বুলি হয় কুঁহি ফালে কুঁহিয়ে বিস্কুট লৈ আহি আছে এইজনী কুঁহি হাই কৈ দে লাষ্ট কৰিছে লাষ্ট কৰিছে এই আছে বনাই আছে আৰু এইফালে খাই আছে আমাৰ কুঁহি বাইদেৱে লৈ খাই আছে কুঁহি এয়া ভিনীয়ে ৰুচিপুৰি বনোৱাত বিজি আছে এইফালে এয়া বায়ে বনাই সহায় কৰি দি আছে এইফালে এজনী আহিছে এয়া দিনে বনাই আছে এইফালে চব কি মজা বনাইছে কিচিম ৰং ধৰি গৈছে তাৰমানে ৰুচিপুৰি খাবি তাৰমানে ইমান মজা লাগিব তাৰমানে আজি মানে এপাচ ইমান খাম বুলি ভাবিছো কি হয় নাজানো এতিয়া এইফালে দেখাইছো বনাই হৈ গৈছে আৰু বেছি নাই আৰু বনাবলৈ সকলোৱে বনাই আছো আছো বহুত কিচিম ৰঙত হৈছে একদম খাবি ইমান মজা লাগিব তাৰমানে এইফালে মজা আমাৰ দিনৰ সহায়তে বহুত কষ্ট কৰি ৰাতিপুৱাৰ পৰা বনাই আছে মই এঘণ্টামান হৈছে দেখাম আৰু যিমান পাৰো তেল দি আছে ৰিফাইন তেল এতিয়া বনাম সকল বনাই দেখুৱাই দিছো মজা কোমলকৈ বাহৰে লেকেচি গানতো নে পৰা ছোৱালী কোমলকৈ বাহৰে লেকেচি হে সত্যনাৰায়ণবাদী এই হেওক এই বন্দীসকলে কি দিছে বহুত ভগৱন্তৰ চৰ্চিতই কলে কন্দলি দিছে অৰ্চনী দিছে ঈশ্বৰ ৰূপে ধুনাই দিছে ইয়াতে কোনে বস্তু দিয়া হৈছে ঈশ্বৰ আগত পিছে যেনেকৈ কৰা আছে তেনেকৈ অদয় শেষত সত্যনাৰায়ণ বাবাৰ এটি আঞ্চালিৰে এটি ঘোষা এই সেৱকীৰ হৈ পেলাই প্ৰাৰ্থনা ভাগি দিয়া হৈছে ঈশ্বৰ এ হৰিয়ে সত্যনাৰায়ণ মাইনা বেলা পূজা কৰে ব্ৰাহ্মণ জন হে সত্যনাৰায়ণ
খাবলৈ এখন বৰ কাঁহী এখন দাঙি দিছে কাঁহী চাহ খাম দিনৰ শিকি আছে দিনৰ সোনকালে চাহ খাই লৈ ঠাণ্ডা হ'ব এতিয়া এইফালে বায়াতে খাব আৰু ধুনীয়াতে বনাই আছে খাই দিম মানে আমাৰ মজা আছে বহুত ভাল লাগিছে টেষ্টিং হৈছে তাৰমানে মজা দিনৰ খাই আছিলে ৰৈ থাকিব নোৱাৰে সোমাই বনাই আছে এইফালে খাই আছে আমি খাই আছো কি খাইছে কৈ দিয়ক অলপ এয়া আমাৰ কি বুলি কয় সত্যনাৰায়ণ পূজা আমি এনেকে তেলত দি পুৰি বনাই আমি পূজা কৰো ভগৱানক আমাৰ এইটো পৰম্পৰা নীতি বুলি কৈছে আমি লগত চেনি দিছে আৰু কঠা দিছে বুট দিছে এয়া ৰুটি এয়া আমাৰ গোটেই পৰিয়ালৰ মানুহ খুব ধুনীয়াকে সুন্দৰকে এইটো পূজা কৰা হয় এইটো আমাৰ একদম ভগৱানে এইটো পূজা কৰিলে আশীৰ্বাদ দিয়ে বুলি কৈছে আশীৰ্বাদ দিয়ে বুলি কৈছে আজি ধন ধান হয় বুলি কৈছে কাৰণে বছৰে পতা হয় নেকি পতা হয় প্ৰতিটো বছৰে পতা হয় পাতিলে খুব ভাল হয় আমি খাই আছো লগত চাহ কৰিলে আকৌ কৈ দিয়ে আমাৰ দাদাই কৈ দিয়ে দাদাই অলপ লাজ কৰিছে নেকি মই লাজ নকওঁ মই খোৱা ভকত এয়া মানে মোৰ এয়া পৰিয়ালৰ মানে আমাৰ পৰম্পৰা ৰীতি নীতি মানে এইটো পৰম্পৰা এইটো বছৰেকত আমাৰ পাতেই আৰু লগতে মানে সেই কি বুলি কয় লুচি দিয়া হয় বুট মগু প্ৰসাদ এইটো দিয়া হয় কল দিয়া হয় লগত চেনি আৰু গাখীৰ চাহ দেখিছে কলপাতত আৰু চেনেলটোৰ বিষয়ে অলপ কৈ দিয়ে কি চেনেল অলপ লাইক কৈ দিয়ক অলপ এই ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নেপাহৰিব সেয়াই ন আৰু বাহিৰত কোনোবাই আছে নেকি নাই চাগে চব সৰু সৰু এতিয়া বেলি ডুবু অৱস্থা হ'ল আমিও যামগৈ অলপ পাছত এই লগৰজনে ব্যস্ত হৈ আছে কামত আৰু এইফালে ভিনীয়ে পুৰা ৰাতিপুৱাৰ পৰা বনাই আছে আৰু যামগৈ আৰু বেছি টাইম নাই আৰু ভিডিঅ' ইমান দীঘলীয়া কৰিব নোৱাৰে আপোনালোকে বেয়া চেয়া নাপাব একদম ভিডিঅ'টো শ্বেয়াৰ কৰি 1K হ'বলগীয়া আছে একদম আপোনালোকে শ্বেয়াৰ বটনটো দবাই দি তাৰমানে পুৰা শ্বেয়াৰ হৈ গ'লে বহুত ভাল পাম তাৰমানে